বেবি ভাল লাগিছেনে? জন্মনো ভাল লাগিছে? কোন হয়? কোন হয়? তেনেকৈ নকৰে। এইটো তুমি হয়, তুমি। এইটো তুমি হয়। এয়া মা পাপা ফটো আৰু এয়া তোমাৰ গোটেই বাৰ্থ ডিটেইলছ দিয়া আছে, দেখিছা? ভাল লাগিছে? চুমু এটা দি দিয়া বেবিক। চুমু দিয়া। নমস্কাৰ জনাইছোঁ সকলোকে আৰু গীতাঞ্জলি নতুন এটা ব্লগ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শুই উঠি গা পা ধুই আজৰি হৈছোঁ আৰু ৰাতিপুৱাতে আপোনালোকক মোৰ ভাল লগা এটা দৃশ্য দেখাইছোঁ বাৰু। Baby, good morning. Hi. পানী চপ ৰুটি খাইছা? ৰুটি বনাই ৰেডি মৰ্ণিং ব্ৰেকফাষ্ট। আজি মই ৰাতিপুৱা শুই উঠোঁতে দেৰি হৈ গ'ল। দেউতাৰ লগত মানে বাহিৰলৈ গৈ পিনে আকৌ শুই থাকিলোঁ, সেইকাৰণে গা পা ধুই আহোঁতে দেৰি হৈ গ'ল। আৰু এইভাগে ৰাতিপুৱাই কাম দুটামান কৰি দিলেহে ভাল লাগে। আজি মোৰ তোমালৈ মৰম অকণ বাঢ়ি গৈছে ভাইলা। নালাগে পঢ়াবলৈ। যেতিয়া তোমাক চিঞৰি চিঞৰি কাম এটা কৰিব ক'লে নকৰা, তেতিয়া মোৰ যে মৰমটো ইটো চা কমি যায়, গম পাইছা নাই? পিছে তোমাৰ ডাঙৰ কথা। এইবোৰ হাল ভিডিঅ' নাচায়। আটা খচোতে নিমখ দিলা নাই? অঁ, তুমি এইটোৱে পাহৰি যোৱা। আৰু কি বনাইছা? আলু ভাজি। কালি মাংস মন আছিলে ন? আলু ভাজিলে খাম ন? তো এইটোৱে মোৰ ৰাতিপুৱাৰ ভাল লগা আজিৰ দৃশ্যটো, কাৰণ বহুত চিঞৰি থাকিব লাগে, কাম বন নকৰে আৰু কৰিলে মানে ভালকৈ কৰে বাৰু, কিন্তু লেতেৰা বহুত কৰে। তো ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, মই বনাই দিওঁ চাহ, তাৰপিছতে দেখাই আছোঁ। কি পিন্ধা? অঁ, সেইযোৰ পিন্ধা। অঁ, যোৱা হাই ছেকেণ্ডেৰী যোৱা। স্কুল যাবলৈ ঠাণ্ডা নাই, যা পটপটাই গ'ল। অঁ, এইফালে নামিবা, জল্দি জল্দি যোৱা। স্কুল নাযায় ল'ৰা। চেণ্ডেলযোৰ কেলৈ খুলিছা আকৌ? মিছে খং কৰিব। চেণ্ডেলযোৰ পিন্ধ। চেণ্ডেল এইটো স্কুল নাযায় চা। আৰে পাপা নহ'লে ফুফু নিনিব কালি নিচিনা। যা পাৰ্কলৈ যাবি নাই? যাবলৈ মন আছে যে পিন্ধ। কালি দাদাটোৱে মাৰিব। পিন্ধ জেলি পিন্ধ। পিন্ধ ইপাৰো পিন্ধ। পিন্ধ আকৌ। যা দাঙি লৈ যা। পঢ়া কোনো দান্দা নাই। যা স্কুল যা। কোনটো? এইটো মিছাই খং কৰিব। যোৱা। গুড বয়। বাই বেবি। স্কুল নাযায়। হাতত নধৰে। গ'ল তোমাৰ পুতেৰে। এই নেযায় স্কুল, হাতত নধৰে এতিয়া। শুনিছা নাই? নাযায় পুতেৰে স্কুল। কি হৈছে তোমাৰ? কলেজ যোৱা? হাজিৰা কৰিব যাওঁ, হাজিৰা দিনটোৰ কাৰণে যাওঁ এতিয়া হাজিৰা কৰিবলৈ। হাজিৰা কৰিলে কি পাবা? হাজিৰা নকৰিলে খাব নাপাবা যে। তাবিজটো গুচি গ'ল যে। তাবিজটো গ'ল স্কুল, তাবিজটো অলপ পাছত আহিব। যোৱা আৰু হাজিৰা কৰিবলৈ। ময়ো ঘৰৰ হাজিৰা কৰোঁ, য'ত নেকি মোক দৰমহা চৰমহা একো নিদিয়ে, মোৰ কোনোদিন ছুটিও নাই, বেমাৰ হ'লেও উপায় নাই। মোক পইচা দিবা মাহে মাহে দৰমহা। কাৰ কাৰণে কৰি আছো? ইমান বছৰে যে কাম কৰিলো, কাৰ কাৰণে কৰিলো? অ' বা তই কৰ পইচা পাওঁ, মই কি পাওঁ? মই কি পাওঁ দেখিছে? আৰে মই কৰোঁ, সেইটোৱেতো পইচা দি ঘৰ চলো ন। আৰু মই কৰোঁ যে সেইটো যে মই একোডালেই নাপাওঁ। ঘৰ চলাব লাগে, মই চলাওঁ। অ' হয় নি? দুপৰীয়া দীঘল দীঘল ভাতকেৰেলা খাবা। আহঁতে মোলৈকে এটা লৈ আহিবা। নানো মই। কি নানো মই? আৰু ভাত খাবলৈ সময়ত আহিবা। সময় নহয় আৰু হয়তো মই গধূলি আহিব পাৰোঁ। মই ভাত নবনাওঁ। এতিয়া 1:30 বজাৰ পৰা মোৰ কাম হ'ব নে 2টা বজাৰ পৰা হ'ব একো ফাইনেলে হোৱা নাই। তেতিয়াহ'লে তুমি 1টা বজাত ভাত খাই যাবাহি। 1টা বজাত মোৰ পেট হয় এইটো। এতিয়াতো 4খন ৰুটি খাই গৈছোঁ। 2খন খাইছিলা বোপাই। বাই।
A few moments later. কণ নিদো এই মা কণ নিদিবা মই এইটো চা এটা স্কুলৰ পৰা আহিলে এটা অফিচৰ পৰা আহিলে মাম দিলোৱা আৰু এইফালে ভাত বাঢ়ি থৈ দিছোঁ এয়া আমাৰ বেটাৰ ভাত দাইল কণী আমলেট আৰু মানে হেৰি ভাজি বনাইছোঁ ভাতকেৰেলা ভাজি তাৰ আলু ইমান চিঞৰ বাখৰ কৰিছে তহঁতিকেইটা লাগে আৰু এইফালে মাইনুৰ আচাৰ আৰু এইফালে হাজবেণ্ডৰ থালি তেওঁক বইল কৰি দিছোঁ ভেন্দি আৰু এইটো কি বস্তু চাওকচোন এইটো হৈছে ছাগলীৰ মাথা যিহেতু আমাৰ বেটাৰ মাত নুফুটে ভালকৈ সেইকাৰণে বহুতে কৈ আছিলে ছাগলী জিভা খুৱাবলৈ আৰু যোৱাকালি ছাগলীৰ জিভা সুদাকেনো ক'ত দিব তো মাথাটোৰ লগত আনিছিলে বনালোঁ ধুনীয়াকৈ কিন্তু গোন্ধটোত মানে মই এগৰা ভাত খাই আৰু অককৈ উলিয়াই দিলোঁ নোৱাৰিলোঁ খাবলৈ কিন্তু বেটাক বাপেকে মানে ম'ম' বুলি কৈ হেৰি অকণমান খোৱালে বাৰু কি আছিলে এইটো জিভা অকণমান ইমান হুলস্থুল কৰিছে মই মানে কথাই ক'ব পৰা নাই আৰু যোৱাকালিয়ে বনোৱা আধা আছিলে সেইকাৰণে হাজবেণ্ডে খাই নাখায় নাজানো যি কৰা কৰিব গৰম কৰি দিছোঁ আৰু এইফালে মানে বেটাই ভাত খাবলৈ উৎপাত কৰি আছে যিহেতু কণী বনাই দিছোঁ ন বাপেকে ৰখাই থৈ দিছে আৰু একদম মানে কুকুৰ মেকুৰীবোৰ নিচিনা লাগি থাকে দেখিলে খং উঠে কন্য য়েছ কৰি আছে দুইটাই আৰু এতিয়া এইফালে ছাগলী মাথাই মোৰ মাথা চুবাই পাপা লোৱা নাই ছাগলী মাথা খাব নিদিওঁ মই পাপাক নিদিওঁ বেটা তোমাক দিম আৰু এইফালে বেটাক কণীয়ে দি দিম তাক জিভা অকণমান আছে খুৱাই দিবা যদি খাই দেই শুনিছা নাই আৰু ছাগলী মাথাটো চুবাই থাক দুপৰীয়া ভাত পানী খাই আজৰি হৈছোঁ আৰু খাই উঠিয়েই ফোন এটা আহিলে ক'লে হেল্ল' বা মই আপোনাৰ বস্তুটো ৰেডি কৰি দিলোঁ গৈ আছোঁ তো কি বস্তু সেইটো আপোনালোকক দেখাইছোঁ তাৰ আগতে এইফালে চাওকচোন এখন ধুনীয়া লেটাৰ আহিছে আৰু ইয়াত লিখা আছে আপোনালোকৰ লগতে আপোনালোকৰ কণমানি ৰাজকুমাৰ দুয়োৰে সুস্বাস্থ্য আৰু বহুত সুখৰ স্মৃতিৰে সমৃদ্ধ ভৱিষ্যত কামনা কৰিলোঁ আমাৰ বেটাৰ কাৰণে দিছে এইটো মেছেজ আৰু লগতে আমাৰ হাজবেণ্ড ৱাইফৰ কাৰণে আৰু লগত লিখা আছে আই উইচ both of you and your little প্ৰিন্স a precious future with happiness, good health and a love of happy memories. এটা লিখা আছে এতিয়া দেখাইছোঁ বস্তুটো কি হয় অলৰেডি মই আনবক্সিং কৰিয়ে দিলোঁ আচলতে ভিডিঅ' এটা বনাই থৈ দিছোঁ ধুনীয়াকৈ তো কি হয় এইফালে চাওক এইয়া চাওক ওপৰত লিখা আছে দেভাঞ্চ এয়া হৈছে আমাৰ বেটাৰ জন্মৰ প্ৰথমখন ফটো আৰু এইয়া লিখা আছে ইয়াত বৰ্ণ ইন 24 আগষ্ট 2021 আমাৰ বেটাৰ জন্মৰ দিন আৰু বৰ্ণ এট 9 PM গধূলি ৰাতি জন্ম হৈছিলে সি 9 PM এইফালে লিখা আছে বেটাৰ ব্লাড গ্ৰুপ অ' পজিটিভ হস্পিটেলৰ নাম হৈছিলে VG হস্পিটেলত যিহেতু সি জন্ম হৈছিলে আৰু তাৰ ৱেইট আছিলে 2.25 বহুত অকণমানি আছিলে আৰু এইখন হৈছে আমাৰ মেটাৰ্নিটি শ্বুটৰ ফটো আমাৰ এইফালে মানে বেটা অহাৰ আগৰ ফটো আৰু এইটো বেটা অহাৰ পিছৰ মানে বেটাৰ ফটো আৰু ইয়াত লিখা আছে প্ৰাউড পেৰেণ্টছ প্ৰণৱ লভ গীতাঞ্জলি তো এইখন হৈছে আমাৰ বেটাৰ মানে বেবী বাৰ্থ ফ্ৰেম কেনেকুৱা লাগিছে বাৰু ওপৰত নামটো লিখা আছে দেভাঞ্চ বেবী ভাল লাগিছেনে জন্মনো ভাল লাগিছে কোন হয় তেনেকৈ নকৰে এইটো তুমি হয় এইটো তুমি হয় এয়া মা পাপা ফটো আৰু এয়া তোমাৰ গোটেই বাৰ্থ ডিটেইলছ দিয়া আছে দেখিছা ভাল লাগিছে চুমু এটা দি দিয়া বেবীক চুমু দিয়া তো সি ভাবিছে সেইটো বেলেগ বেবী সি নিজকে চিনি পোৱা নাই ক'তনো চিনি পাব আমিও সৰুতে পোৱা নাছিলোঁ বাকী এইখন হৈছে বেটাৰ বাৰ্থ ফ্ৰেম কেনেকুৱা লাগিলে জনাব আৰু আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে এনেকৈ বনাব পাৰে আৰু এতিয়া সময় হৈ গ'ল আমাৰ মহাৰাজাক খুৱাবলৈ দেহা নিনি বেবী নিনি কৰিবানে নেইল কাটাৰ এটা পাই পিনে এই পেকিং কৰি দিছিলে যে ধুনীয়াকৈ সেই মানে থাৰ্মকলবিলাকৰ লগত খেলি আছে তো এতিয়া বেটাক খুৱাই লওঁ আৰু এবাৰ ভিডিঅ' কলত হাজবেণ্ডকো দেখাই দিওঁ আৰু এইফালে চাওকচোন বেক চাইডে মানে ধুনীয়াকৈ হুক চুক লগোৱা আছে আৰু ইয়াত থেংক ইউ মেছেজ এটাও আছে দেই আৰু আপোনালোকেও তেখেতক নিজে কণ্টেক্ট কৰি ল'ব পাৰে হোৱাটছআপ নম্বৰ দিয়া আছে তো এইটো ডিটেইলছত আপোনালোকে কণ্টেক্টো কৰিব পাৰে তো এতিয়া মই বেটাক হাজবেণ্ডক দেখাই লওঁ আৰু বেটাক খুৱাই লওঁ
আৰু এই ফ্ৰেমখনৰ কাৰণে বহুত বহুত ধন্যবাদ ভাইটি তোমাক নামটো পাহৰিছোঁ বাৰু হোৱাটছএপত ৰকি নে কি বুলি আছিলে নেকি একজেক্ট ফুল নামটো নাজানো মানে বাকী ৰকি তোমালৈ বহুত বহুত ধন্যবাদ